1951 চনত প্ৰথম সংবিধান সংশোধনীত কি কৰিছিলে চাওঁ আহক empowered the state to make the advancement of socially and economically backward classes ইয়াত কি কৰিছিল ৰাজ্যসমূহক সবলীকৰণ কৰা হৈছিল যাতে তেওঁলোকে সামাজিক আৰু অৰ্থনৈতিকভাৱে যিবোৰ পিছপৰা শ্ৰেণী তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰিব পাৰে ঠিক আছে দ্বিতীয়তে provided for the saving of laws providing for the acquisition of estate etc লগতে estate অধিগ্ৰহণৰ বাবে যিবোৰ প্ৰয়োজনীয় আইন হেবিলাক প্ৰদান কৰা হৈছিল added 9 schedule to protect the land reform and other laws included in it from the judicial review আৰু সংবিধানৰ 9 নম্বৰ শিডিউলটো অন্তৰ্ভুক্ত কৰা হৈছিল যাতে এই ভূমি সংস্কৰণৰ যিবিলাক ল হয় তাক প্ৰটেক্ট কৰিব পাৰে আৰু লগতে এই সকলোবোৰ বিষয় জুডিচিয়েল ৰিভিউ অৰ্থাৎ ন্যায়িক সমীক্ষাৰ ভিতৰলৈ আনিছিল 4 নম্বৰতে provided that state trading and nationalization of any trade or business by the state is not to be invalid on the ground of violation of the right to trade or business ইয়াত কৈছে যে ৰাজ্যখনে যদি কোনো ট্ৰেড বা বিজনেছক যদি ৰাষ্ট্ৰীয়কৰণ কৰে তেতিয়াহলে সেই ৰাষ্ট্ৰীয়কৰণে কোনো ব্যক্তিৰ ৰাইট টু ট্ৰেড অৰ বিজনেছৰ যিটো অধিকাৰ তাক খৰ্ব নকৰে বুলি উল্লেখ কৰিছে তাৰপিছত দা কনষ্টিটিউচন 6 Amendment Act 1956 ইয়াত কি কৰিছিল চাওঁ আহক included a new subject in the union list that is taxes on the sale and purchase of goods in the course of interstate trade and commerce and restricted the state power in this regard আৰু ইয়াত কি কৰিছিল যে ইউনিয়ন লিষ্টত এটা নতুন বিষয়ৰ সংযোজন কৰিছিল হেতু আছিল যে বস্তু বাহিনী বেচাৰ ক্ষেত্ৰত যিটো টেক্স লয় বা আন্তঃৰাজ্যিক যিবোৰ ব্যৱসায় বাণিজ্য হয় সেই বিষয়টো ইউনিয়ন লিষ্টৰ অন্তৰ্ভুক্ত কৰিছিল আমি জানো যে তিনিখন লিষ্ট আছে গতিকে তাৰে ইউনিয়ন লিষ্টত এই বিষয়টো অন্তৰ্ভুক্ত কৰিছিল আৰু restricted the state's power in this regard আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ যিটো ক্ষমতা হেতু কিছু পৰিমাণে সীমাবদ্ধ কৰা হৈছিল এই সংশোধনীৰ জৰিয়তে এটা হলো কনষ্টিটিউচনেল 8 Amendment Act 1960 ইয়াত কি কৰিছিল it extended the period of reservation of seat for the scheduled caste and scheduled tribe and Anglo-Indians in the Lok Sabha and the state legislative assembly till 1970 এই সংশোধনীৰ জৰিয়তে যিবোৰ scheduled caste scheduled tribe আৰু Anglo-Indiansৰ যিটো ৰিজাৰ্ভেশন কোট যে লোক সভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলি হেতু 1970 চনলৈকে বৃদ্ধি কৰি দিয়া হৈছিল লগতে it amended article 334 of the constitution আৰু ই সংবিধানৰ 334 নং আৰ্টিকলটো সংশোধনী কৰিছিল এতিয়া আহিলো কনষ্টিটিউচনেল 10th Amendment Act 1961 ইয়াৰ জৰিয়তে কি কৰিছিল দাদৰা নগৰ আৰু হাভেলী ইণ্ডিয়াৰ সৈতে যে ইনকৰ্পোৰেচন কৰিছিল এজ এ ইউনিয়ন টেৰিটৰি ঠিক আছে আৰু লগতে it amended article 240 of the constitution আৰু article 242 সংশোধন কৰা হৈছিল Constitutional 13th Amendment Act 1963 ইয়াৰ জৰিয়তে কি কৰিছিল Formation of State of Nagaland ৰাজ্যখন গঠন কৰা হৈছিল আৰু with special protection under Article 371A আৰু 371A under Nagalandক এটা special protection দিয়া হৈছিল it amended the Article 170 আৰু কি কৰিছিল এই Article 172 সংশোধন কৰিছিল গতিকে আজিলে ভিডিওটো ইমানেই যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক শেয়াৰ কমেন্ট কৰিব পাৰে আৰু ইয়াৰ বাকি পাৰ্ট কিটাও মই অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে এনেধৰণৰ ভিডিওসমূহ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আৰু লগতে ইয়াৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেতিয়া হলে তলত টেলিগ্ৰামৰ চেনেলৰ লিংক দিয়া আছে তাৰ পৰা গৈ আপোনালোকে পিডিএফসমূহ ডাউনলোড কৰিব পাৰে ধন্যবাদ